আজি ৰাতিপুৱা 4:30 উঠি মৰ্ণিং ৱাকলৈ গ'লোঁ আৰু লগতে এয়া দেখিছে নহয় মোৰ বডিগাৰ্ড কেইটা কি ক'ম আৰু ইহঁত থাকিবই মোৰ লগত সিহঁতৰো ফূৰ্তি কোনে আজি ফুৰিব আহিছে ইমান ৰাতিপুৱা আৰু ৰাতিপুৱাটো বহুত ধুনীয়াকৈ ষ্টাৰ্ট হ'ল চাওকচোন কি পালোঁ এয়া বেল আৰু আজি এটা বিশেষ ঠাইলৈ গৈ আছোঁ এয়া মৰ্ণিং ৱাক কৰি এয়াই হৈছে PHC কমপ্লেক্স য'ত মোৰ আত্মাটো এনি টাইম থাকে ইয়াত সদায় মিছ কৰোঁ এই জেগাটো কাৰণ কিয়নো মই ল'ৰালি কালটো ইয়াতে পাৰ কৰিছিলোঁ আপোনালোককো দেখাওঁ এয়া হৈছে অফিচ পাব্লিক হেল্থ ইয়াৰে আমি কোৱাৰ্টাৰত আছিলোঁ এইবোৰ চব আমাৰ খেলা ঠাই আছিলে আমি খুব খেলিছিলোঁ ইয়াত বিশ্বকৰ্মা পূজাত খুব উৎপাত কৰিছিলোঁ ফাংচন হৈছিলে এইখিনি ঠাইত বহুত মিছ কৰোঁ আজি বহুত বেয়াও লাগিছে ইয়াত আহি সৰু কালটো মিছ কৰিছোঁ আৰু বহুত বেছি ভালো লাগিছে সৰু কথা সকলোখিনি মনত পৰি গৈছে এয়া এইবোৰ কোৱাৰ্টাৰ চাওকচোন পৰিৱেশটো ইমান ধুনীয়া আগতে আৰু ভাল লগা আছিলে এতিয়া মানুহ নাথাকে ইমান চব গুচি গ'ল আৰু এইডাল বগৰী গছ আমি সৰুতে খুব বগৰী খাইছিলোঁ খুব টেষ্টি আছিলে মিঠা বগৰী এইপিনে আমি খেলিছিলোঁ খুব এয়া চাওক কিবা এটা বেলেগ অনুভৱ হৈছে কি ক'ম মই বুজাব নোৱাৰোঁ এই চাওকচোন কোৱাৰ্টাৰবোৰ কোনো নাথাকে কাৰণে কেনেকুৱা জংঘল হৈ গৈছে এই পাইপবোৰত আমি খেলিছিলোঁ আৰু এইটোৱে সেইটো কোৱাৰ্টাৰ য'ত মোৰ জন্মৰ পিছত এই কোৱাৰ্টাৰটোত আছিলোঁ মোৰ বহুতখিনি স্মৃতিত জড়িত হৈ আছে যথেষ্টখিনি স্মৃতি এতিয়াও মই সপোন দেখোঁ এই ঘৰটোৰ সন্মুখত এটা শিৱ মন্দিৰ আছে য'ত দেউতাহঁতে কষ্ট কৰি এই শিৱ মন্দিৰটো বনাইছিলে এয়া শিৱ মন্দিৰ আমাৰ কোৱাৰ্টাৰটোৰ সন্মুখতে আছিলে এক ভাষাৰে বুজাব নোৱাৰা অনুভৱ মই কেনেকুৱা ফিল কৰিছোঁ মই বুজাব নোৱাৰোঁ সকলোখিনি কথা মানে মোৰ মনত পৰি গৈছে এইবোৰ চব আমি খেলিছিলোঁ ইয়াতে এই চব আমাৰ খেলা ঠাই কেনেকুৱা অনুভৱ হৈছে মই বুজাব নোৱাৰোঁ কি ক'ম এই ঘৰটো দেখি মোৰ মানে মই বহুত কষ্ট পাইছোঁ ভিতৰত আৰু আগৰ দিনলৈ ঘূৰি যাব মোৰ মন গৈছিলে সঁচাকৈ এইডাল আমলখি গছ আমি খুব আমলখি খাইছিলোঁ ইয়াত ডাঙৰ আমলখি খাবলৈ বহুত টেষ্টি আছিলে এয়া চাওকচোন কেনেকুৱা হৈ গৈছে আৰু এই কোৱাৰ্টাৰটোত এটা ছুইচাইড কেছ হৈছিলে এয়া এইবোৰ মানুহ নথকা কাৰণে এনেকুৱা অৱস্থা হৈছে আগতে খুব জ্বলি আছিলে পৰিৱেশটো এয়া এইটো কোৱাৰ্টাৰ তথাপি মই অকণমান দেখাব চেষ্টা কৰিছোঁ অকণমান গভীৰ লাগে এইপিনেও এডাল বগৰী আছিলে এতিয়া নাই চাগে আৰু মায়ে বগৰী বুটলি আছে ময়ো বুটলিলোঁ কেইটামান ৰাতিপুৱাৰ পৰা বেলে বগৰীয়া আমলখিয়ে পূৰা ল'লোঁ ইয়াত একো বস্তুৰে অভাৱ নাছিলে মানে ঔষধি গছৰ পৰা আদি কৰি কি ক'ম মানে বৰ ধুনীয়া এটা পৰিৱেশ আছিলে PHC কমপ্লেক্স সেই কোৱাৰ্টাৰটো এৰি অহাৰ পিছত আমাৰ নিজৰ ঘৰত আহিলোঁ কিন্তু নিজৰ ঘৰত অহাৰ পিছত মানে এনেকুৱা হৈছিলে অকণমান প্ৰব্লেম পাইছিলোঁ সম্পূৰ্ণ হোৱা নাছিল বাবে আৰু এটা আমি কোৱাৰ্টাৰত আহিব লগা হ'ল বেক কৰিব লগা হ'ল এগেইন কোৱাৰ্টাৰত তো আমি এইটো কোৱাৰ্টাৰত আছিলোঁ এয়া যিয়ে নহওক বহুত টাইম গ'ল এনেকৈ 4:30 5টাতে আহি এতিয়া 6:30 বাজি গ'ল যাবলৈ যেন মনেই যোৱা নাছিলে ঘৰলৈ তথাপি উপায় নাই ইয়াতনো কি থাকিম আৰু অকণমান পিছত অফিচত মানুহবোৰ আহিবই হ'ব গতিকে আমি ওলাই দিলোঁ ইয়াৰ পৰা বাকী যি কি নহওক আজিৰ ব্লগটো ইমানেই আছিল লগ পাম অতি সোনকালে টাটা বাই বাই লাভ ইউ অল